নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ফেমিলি কিটচেনৰ দ্বিতীয়টো খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভজা বাদাম আৰু দৈৰে বনোৱা চিতল মাছৰ কলঠিৰ এক অতি টেষ্টি কাৰী। ইয়াৰ বাবে মই লৈছোঁ 4 পিচ চিতল মাছ নিমখ হালধি সানি লৈছোঁ আৰু লৈছোঁ জিৰা 1 টিস্পুন, ধনিয়া গুড়ি 1.5 টিস্পুন, জিৰা গুড়ি 1 টিস্পুন, নহৰু 10 ফুটা, আদা, পিঁয়াজ, জলকীয়া গুড়ি, শুকান জলকীয়া, তেজপাত, লং, ইলাচি, দালচেনি আৰু লৈছোঁ কাটা পিঁয়াজ, ভজা বাদাম, দৈ, ধনিয়া, ক্ৰীম। এতিয়া মই মিক্সিত পিঁয়াজ, আদা, নহৰু, শুকান জলকীয়া আৰু ভজা বাদামখিনি খুব মিহিকৈ পিচি ল'ম। এতিয়া মই কেৰাহীত মাছখিনি ভাজিবৰ বাবে মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হ'বলৈ দিব লাগিব। পূৰা যেতিয়া মিঠাতেলখিনি গৰম হৈ উঠিব তেতিয়া তাত আপুনি খুব সাৱধানেৰে মাছখিনি দিব লাগিব। মাছখিনি বৰ বেছি নাভাজিব আৰু খুব সাৱধানেৰে ভাজিব যাতে মাছখিনি ভাগি নাযায়। এতিয়া মই মাছখিনি এখন প্লেটত উঠাই ল'লোঁ। সেই তেলতে মই লং, ইলাচি, দালচেনি, তেজপাত আৰু গোটা জিৰাখিনি দি দিলোঁ। জিৰাখিনি যেতিয়া ফুটি উঠিব তেতিয়া তাত আমি কাটা পিঁয়াজখিনি দি দিলোঁ আৰু পিঁয়াজখিনি অকণমান সোণালী হোৱালৈকে ভাজিলোঁ। এতিয়া আমি ইয়াত পিচি থোৱা মছলাখিনি দি দিলোঁ। এতিয়া আমি ইয়াত শুকান মছলাখিনিও দি দিলোঁ আৰু হেতা এখনেৰে ভালকৈ মছলাখিনি লৰাই দিলোঁ। অলপ দেৰি ভজাৰ পিছত ইয়াতে আমি অলপ পানী দি পেলাই আকৌ পুনৰ হেতাৰে লৰাই ভালকৈ মছলাখিনি ভাজি ল'লোঁ। দুই 3 মিনিটমান ভজাৰ পিছত আমি ইয়াত 3 চামুচ ফেটি লোৱা দৈ দিলোঁ আৰু দৈখিনি ভালকৈ মছলাখিনিৰ লগত মিলাই ল'লোঁ। বন্ধু বান্ধৱীসকল, এটা কথা মনত ৰাখিব, দৈ দিয়াৰ সময়ত গেছটো যাতে অলপ কমাই ৰাখে। এতিয়া লাহে লাহে দৈখিনি মছলাখিনিৰ লগত মিলি আহিছে। অলপ দেৰি ভজাৰ পিছত মছলাখিনিৰ পৰা তেলখিনি লাহে লাহে উঠি আহিছে। এতিয়া আমি তাতে 1.5 গিলাচমান পানী দি ভালকৈ পানীখিনিৰ লগত মছলাখিনি হেতাৰে লৰাই দিলোঁ। এতিয়া কাৰীখিনি উতলিবৰ বাবে আমি গেছৰ জুইটো অলপ বঢ়াই দিব লাগিব। এতিয়া আমি ইয়াত হালধি আৰু স্বাদ অনুসাৰে নিমখ দিলোঁ। এতিয়া জোলখিনি উতল আহিছে। আমি ইয়াত অতি সাৱধানেৰে মাছখিনি এপিচ এপিচকৈ জোলখিনিত দি দিলোঁ। আৰু তেলখিনিও জোলখিনিতে ঢালি দিলোঁ। এতিয়া মাছখিনি সিজিবৰ বাবে আমি জোলখিনি ঢাকন এখন লগাই দিলোঁ। 5 মিনিটমান সিজাৰ পিছত আমি আকৌ এবাৰ চালোঁ। জোলখিনি লাহে লাহে ডাঠ হৈ আহিছে আৰু মাছখিনিও অলপ অলপ সিজিছে। এতিয়া মাছখিনি ভালকৈ সিজিবৰ বাবে আমি আকৌ জোলখিনিৰ ওপৰত এখন ঢাকন লগাই দিলোঁ। অলপ দেৰিৰ পিছত যিহেতু মাছখিনি সিজিছে আৰু জোলখিনিও ডাঠ হৈ আহিছে, সেইবাবে মাছখিনি আৰু অলপ টেষ্টি হ'বৰ বাবে আমি ওপৰত অলপ ক্ৰীম দি দিলোঁ, প্ৰায় 3-4 চামুচমান। তাৰপিছত অলপ কেঁচা ধনিয়া দি দিলোঁ। এতিয়া মই লাহেকৈ গেছটো অফ কৰি দিলোঁ আৰু এতিয়া ৰেডি হৈ গ'ল মোৰ দৈ আৰু ভজা বাদামেৰে বনোৱা টেষ্টি চিতল মাছৰ কলঠিৰ কাৰী। বন্ধু বান্ধৱীসকল, এবাৰ বনাই খাই চাবচোন। যদি ভাল পায় তেতিয়াহ'লে কমেণ্ট বক্সত মোক জনাবচোন কেনে পালে খাই। আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।